হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই ফুৰিবলৈ গৈছিলোঁ আৰু ফুৰিবলৈ যাওঁতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰত যিখন ফুট ব্ৰিজ বনাইছে, সেই ব্ৰিজখন আজি উদ্বোধন কৰা হ'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু ফুট ব্ৰিজখন ইমান ধুনীয়াকৈ ফুলৰ মালা দি সজাইছে। যিহেতুকে আজি উদ্বোধন কৰিব, সেইটো কাৰণে আজি খুব ধুনীয়াকৈ সজাইছে। আৰু মই ঘূৰি আহি ভাবিলোঁ তাৰ বোলো এটা মই ভিডিঅ' বনাওঁ বুলি, আৰু সেই ভিডিঅ'টো বনাইছোঁ। আৰু ব্ৰিজখনৰ ওচৰত ইমান ধুনীয়াকৈ চকীবিলাকো সজাইছে, তাৰো মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। যিহেতুকে মিটিং হ'ব আৰু মিটিঙলৈ অতিথি আহিব, সেইটো কাৰণে খুব ধুনীয়াকৈ সজাইছে। এয়া চকীবিলাক ইমান ধুনীয়াকৈ সজাইছে নহয়, তাৰে অকণমান ভিডিঅ' কৰিও ৰাখিছোঁ। আৰু এই ব্ৰিজখন ইমান ধুনীয়াকৈ বনাইছে। শিল, ইটা, বালিয়েদি বনোৱা নাই, বেলেগ মেটেৰিয়েলছ দি বনাইছে। কি মেটেৰিয়েলছ দি বনাইছে মই বাৰু সেইটো ক'ব নোৱাৰিম, মই নাজানিম। আৰু ইলেক্ট্ৰনিক লিফ্ট ছিষ্টেমত বনাইছে। উঠাখিনি আমি ওপৰলৈ উঠোঁতে লিফ্টত উঠিব লাগিব, ইলেক্ট্ৰনিক লিফ্ট দিছে। খুব ধুনীয়াকৈ বনাইছে, এইটো খুব ধুনীয়া এটা আৰ্হিত বনাইছে। আৰু ফুলৰ মালাবিলাক গেন্দা ফুলৰ হয়, গেন্দা ফুলবিলাক অৰিজিনেল হয়। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ গেন্দা ফুলবিলাক সজাইছে আৰু বেলুন দিছে মাজে মাজে, আৰু বেলেগ আৰ্টিফিচিয়েল ফুলো দিছে। খুব ধুনীয়াকৈ সজাইছে। আৰু এনেকৈ আৰুতো নহজাব, আজি উদ্বোধন কৰাৰ কাৰণে এনেকৈ সজাইছে, সেইটো কাৰণে মই এটা ভিডিঅ' কৰি ৰাখিছোঁ। ভাবিলোঁ যিসকলে ইয়ালৈ অহা নাই বা তেওঁলোকে এই ভিডিঅ'টো চাব পাৰিব। যিসকলে আহিছে মিটিঙৰ কাৰণে বা দলংখন চাবৰ কাৰণে, তেওঁলোকৰ বাৰু কোনো কথা নাই। যিসকলে অহা নাই তেওঁলোকে ধুনীয়াকৈ চাব পাৰিব কেনেকৈনো সজাইছে, ইমান মৰম লগাই সজাইছে। এইফালে দেখিছেনে, এইফালে উঠি যায় লিফ্ট ছিষ্টেমটো। এতিয়া লিফ্টটো বন্ধ কৰি থৈছে বাৰু, আৰু মই ওপৰলৈ উঠা নহ'ল, যিহেতুকে প্ৰথম উদ্বোধন কৰা হোৱা নাই, সেইটো কাৰণে বেলেগ মানুহক উঠিবলৈ দিয়া নাই, পাব্লিকক। এইবিলাক কাম কৰা মানুহ উঠি আছে, আৰু তাৰে কৰি মেলি মই এতিয়া ঘৰলৈ আহি আছোঁ। আৰু এইফালে দেখিছেনে, এখন বাগান হয়, আৰু এইটো